উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে that is the বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ জাস্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি হেতু কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিটো খবৰে আপোনাৰ বাবে বহু বেছি গুৰুত্বপূৰ্ণ হেহে বাতৰিটো আৰম্ভণিৰ পৰা সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু আমাক উৎসাহিত কৰিবৰ বাবে ভিডিঅটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তেনেহলে এতিয়া আৰম্ভ কৰো আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি কেইটা প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে এবাৰ একশন মুডত নামি পৰিছে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ ৰাজ চুলাই বেপাৰী দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া সাৱধান এইবাৰ হাত সাৰিব নোৱাৰিব কোনেও এইবাৰ দুৰ্নীতি কৰিলে চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এনেধৰণে এতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে চুলাই বেপাৰীৰ লগতে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া কৰ্মচাৰীক সাৱধান কৰি দিয়া দেখিবলৈ পোৱা গৈছে আজি নজনা তেতিয়াহ'লে বিহিত ব্যৱস্থা ল'ব লাগিব নিশ্চিত ভাৱে মই আজি আহ্বান জনাইছোঁ যে এনেকুৱা যাৰ কুঅভ্যাস আছে তেওঁলোকে ইয়াৰ পৰা সোনকালে যাওক কাৰণ তেনেকুৱা কুঅভ্যাসেৰে এতিয়া বন্ধগত কাম কৰিব নোৱাৰিব গতিকে নতুন ৰূপত যিহেতু সজাম গতিকে সমাজখনো ভাল হ'ব লাগিব ৰাস্তা ঘাট বনালে কি হ'ব ৰাস্তা ঘাট আজি বনালে কালি ভাঙিব কিন্তু সমাজখন যদি ভাঙি যায় কাৰণ কিমানগৰাকী বিধৱা মহিলা আছে মই দেখিছোঁ যে লিভাৰ চিৰচিছৰ কাৰণে তেওঁলোকে মানে প্ৰাণ গৈছে গতিকে চুলাই মদৰ যিটো ইয়াতে ব্যৱসায় চলি থাকে সেইবোৰ বন্ধ কৰিব লাগিব মই মহিলা সমাজকো আহ্বান জনাইছোঁ এই ক্ষেত্ৰত যাতে সচেতন যাতে হয় আৰু সমাজৰ লগতে চৰকাৰৰ সকলোৰে সহযোগত নিশ্চিত ওপৰত বননগৰ অঞ্চলক আগন্তুক দিনত আগুৱাই নিব পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ কেতিয়া লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন আপুনিও অৰুণোদয় আঁচনিৰ ধনৰ বাবে অপেক্ষা কৰি আছে নেকি কিয়নো অৰুণোদয়ক লৈ এইবাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ ঘোষণা ঘৰে ঘৰে যাব এইবাৰ চৰকাৰী বিষয়া কৰ্মচাৰী হিতাধিকাৰী পুনৰীক্ষণ কৰা হ'ব হিতাধিকাৰীসকলক পুনৰীক্ষণ কৰা হ'ব আৰু হিতাধিকাৰী তালিকাত হ'ব পাৰে বৃহৎ সাল সলনি অযোগ্য হিতাধিকাৰীৰ নাম তালিকাৰ পৰা সম্পূৰ্ণৰূপে কৰ্তন কৰা হ'ব যোগ হ'ব নতুন নিয়ম আৰু অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা নতুনকৈ সমীক্ষা চলোৱা হ'ব আৰু চৰকাৰী কৰ্মচাৰীয়ে চলাব এই সমীক্ষা হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন পুনৰবাৰ ভেৰিফিকেশ্যন কৰা হ'ব আপোনালোকৰ ডকুমেণ্ট চেক কৰিব আপোনালোকৰ ঘৰত গাড়ী আছে নে নাই আপোনালোকৰ ঘৰত কোনোবা চৰকাৰী চাকৰিয়াল আছে নে নাই এই বিষয়সমূহৰ ওপৰত ভেৰিফিকেশ্যন কৰা হ'ব আৰু আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন কৰা হ'ব নাম যিসকলৰ আৰ্থিক অৱস্থা উন্নত টনকিয়াল তেওঁলোকৰ নাম পোনপটীয়াকৈ কৰ্তন কৰা হ'ব লগতে অৰুণোদয় পৰিয়ালৰ চৰকাৰী চাকৰি পালে কোনোবাই যদি অৰুণোদয় পৰিয়ালৰ চৰকাৰী চাকৰি লাভ কৰিছে নতুনকৈ তেতিয়াহ'লে তেওঁলোকৰ নামো এই আঁচনিৰ পৰা কৰ্তন কৰা হ'ব ইয়াৰ উপৰি বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংকক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত যিসকল দৰিদ্ৰ মহিলা অথবা বিধৱা অথবা অবিবাহিত অথবা দিব্যাংগ লোকসকল বাদ পৰিছিল সেই লোকসকলক পুনৰবাৰ অন্তৰ্ভুক্ত কৰা হ'ব এই অৰুণোদয় আঁচনিত পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিলে এইবাৰ দুৰ্বৃত্তই গুলীচালনাৰ সময়ত হোৱাইট হাউচতে উপস্থিত আছিল ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু গুলীচালনাৰ পাছতেই গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গুলীচালনাত অৱশ্যে হতাহত হোৱা নাই কোনো লোক উল্লেখযোগ্য যে নিৰাপত্তাৰক্ষীৰ প্ৰত্যুত্তৰত আহত হৈছে আক্ৰমণকাৰীটো আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হৈছে এই দুৰ্বৃত্তটোৰ সেই সময়ত দৃশ্য আমি দেখুৱাইছো যি সময়ত দুৰ্বৃত্তই গুলীচালনা কৰিছিল আৰু গুলীচু বাতৰি পৰৱৰ্তী অংশৰ মাজলে অসম আৰু অসমীয়াৰ বাবে আন এটা সুখবৰ অভিলেখ গঢ়ি প্ৰথমবাৰলৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে অসমৰ দুগৰাকীকৈ মহিলাই
লখিমপুৰৰ ৰূপামণি গড় আৰু ফণিতা তিমুংপিয়ে ৰচিলে ইতিহাস। ITBPৰ এটা দলে চলাইছিল এভাৰেষ্ট জয়ৰ অভিযান। 9জনীয়া দলটোৰ অন্যতম সদস্য আছিল ৰূপামণি গড় আৰু দলটোৰ উপ দলপতি হিচাপে আছিল ফণিতা তিমুংপি। দুয়োগৰাকী অসম কন্যাৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। গৌৰৱান্বিত হৈ পৰিছে লখিমপুৰৰ ৰূপামণি গড়ৰ বাসগৃহৰ লোকসকলে এতিয়া শুভেচ্ছা জনাইছে দুয়োগৰাকী অসম কন্যাক। ইতিহাস ৰচিবলৈ সক্ষম হৈছে দুয়োগৰাকী অসম কন্যা। ইতিমধ্যে আমি জনাইছো কালিৰ দিনটোতে এই ভাল খবৰ আহিছিলে আৰু অসম তথা অসমবাসীৰ বাবে 9জনীয়া দলটোৰ সাফল্য ইতিমধ্যে আমি দেখুৱাইছো। দলটোৰ উপদলপতি হিচাপে আছিল ফণিতা তিমুংপি আৰু অসমৰে জীয়ৰী মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হৈছে অসমৰ দুয়োগৰাকী মহিলাই। আপোনালোকেও জনাওক কমেণ্ট বক্সৰ শুভেচ্ছা। লগতে এই সুখবৰটোৰ বাবে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আন এক উদ্বেগজনক খবৰ, বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্য। জাতি সুধি পিনে অপৰাধীক এনকাউণ্টাৰ কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজহুৱা সভাতে সম্ৰাট চৌধুৰীয়ে দিলে এই মন্তব্য। বহুতৰ মতে আজিকালি আৰক্ষীৰ এনকাউণ্টাৰ হলে জাতিৰ কথা সুধি কৰিব লাগে। মই আৰক্ষীক কওঁ, জাতি কি সোধা প্ৰথমে, তাৰ পাছত গুলী চলোৱা। বিহাৰ যাতে সুশাসনৰ বাবে জনাজাত সেয়া গুৰুত্বপূৰ্ণ। আৰক্ষীক কোনে প্ৰত্যাহ্বান জনালে সেয়া 48 ঘণ্টাৰ ভিতৰত জনাব দিব লাগে আৰু পলম কৰিব নালাগে বুলি মন্তব্য কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অৱসান ঘটা দিশে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান বিতৰ্ক। মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে দুয়োখন জন্মস্থান পৰিচালনা সমিতিৰ সভা। গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰী নে ৰঙাজান তাকে লৈ বছৰ বছৰ ধৰি চলি আহিছিল বিতৰ্ক। সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ সভাপতিত্বত নাৰায়ণপুৰৰ লেটেকুপুখুৰীত সভা। স্থানীয় বিধায়ক ভূপেন বৰাইও উপস্থিত আছিল গুৰুত্বপূৰ্ণ বৈঠকত। সভাত মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতি নামেৰে এখন সমিতিও গঠন কৰা হৈছে। পুণ্য জন্মস্থান লেটেকুপুখুৰী ৰঙাজানৰ ৰাইজে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কথা পাতি এটা বৃহৎ পুঁজি আমাৰ জন্মস্থানৰ উৎকৰ্ষ আৰু উন্নতি সাধনৰ কাৰণে তেখেতৰ পৰা প্ৰতিশ্ৰুতি পাইছিলে আৰু সেই পুঁজিসমূহ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আৰু আমাৰ জন্মস্থানৰ সুস্থ বৃদ্ধিৰ কাৰণে আমি কি ধৰণে নতুন পৰিকল্পনাৰে আগবাঢ়িব পাৰোঁ সেই সম্পৰ্কত আজি আমাৰ বিহপুৰীয়া সমষ্টিৰ যথেষ্ট আগশাৰীৰ যিসকল সমাজসেৱী বিভিন্ন ক্ষেত্ৰত আগৰণুৱা ব্যক্তি তেওঁলোকে গোট খাই এখন সমিতিও গঠন কৰিছে। তাত মোকো তেখেতসকলে সভাপতি হিচাপে প্ৰস্তাৱ কৰিছে আৰু আমাৰ এই অঞ্চলটোৰ বিভিন্নজন গুণী জ্ঞানী লোকক লৈ এখন সমিতি গঠন কৰা হৈছে আৰু সমিতিখনৰ মূল কাম দুটা হ'ব। এটা শৈক্ষিক সাংস্কৃতিক আমাৰ আধ্যাত্মিক দিশত গুৰুজনাৰ যিখিনি অৱদান সেইখিনিক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ চেষ্টা চলোৱা হ'ব। আৰু ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা পোহৰলৈ আহিছে। জামুগুৰিহাটৰ লালিতাপুত বাল্য বিবাহৰ এটা ঘটনা সংঘটিত হৈছে। নাবালিকাক বিয়া পাতি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল এইজন। নুৰ হুছেইন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু প্ৰথমা পত্নী থকাৰ উপৰিও তিনিটাকৈ সন্তানৰ পিতৃ ধৃত এইগৰাকী নুৰ হুছেইন। প্ৰলোভনেৰে বিয়া কৰাইছিল নাবালিকাক আৰু জামুগুৰি থানাত এজাহাৰ দাখিলৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে নুৰ হুছেইনক। নুৰ হুছেইনক জেল হাজতলৈকেও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।